Hello everyone, welcome back to my channel. আজি এটা ব্লগ স্টার্ট কৰিছো। আজি হৈছে বিদ্যাৰ দেৱী সৰস্বতী মাক আৰাধনা কৰা দিন। আজি মাৰ পূজা হয় সৰস্বতী মাৰ আৰু এয়া ঘৰৰ আমাৰ সৰস্বতীক সেৱা কৰিলো। এতিয়া যাওঁ স্কুল মানে আমাৰ গাঁৱৰে LP স্কুললৈ গৈ আছো আৰু আপোনালোককো দেখুৱাম। তেতিয়াহ'লে চাই থাকক সম্পূৰ্ণ ভিডিঅ' আৰু সৰস্বতী মা দেৱী মায়ে সকলোৰে ওপৰত আশীৰ্বাদ কৰে, যিসকলে পঢ়া শুনা কৰি আছে ভালদৰে পঢ়া শুনা কৰিব পাৰে, সকলোৰে ওপৰত আশীৰ্বাদ কৰে যে এই কামনা কৰিলো। এতিয়া ব্লগটো স্টাৰ্ট কৰিছো, তেতিয়াহ'লে চাই থাকক সম্পূৰ্ণ ভিডিঅ'। আৰু এয়া আমাৰ গুণগুণেও আজি চাদৰ মেখেলা পিন্ধিছে, সৰস্বতী পূজা হয়। নিজৰ স্কুলত যাব পৰা নাই, নাপাতেই ন স্কুলত, আৰু সেইবাবে গাঁৱতে এতিয়া LP স্কুলতে যাব। আৰু বুধু এতিয়া আমি তালৈ গৈ আছোঁ। সরস্বতী নামে মাগো বিদ্যা প্রদায়িনী বাণী রূপে পূজে তোমায় যত জ্ঞানী সরস্বতী নামে মাগো মহাভাগে বিপে কমললোচনে বিশ্বরূপে এতিয়া এয়া আমাৰ স্কুলৰ ভিতৰৰ পৰিৱেশ। এয়া এইফালে পাচলি কাটি আছে খিচিৰিৰ বাবে, আৰু এয়া আমাৰ বাইদেউ এইফালে চাই দিয়ক। এয়া আমাৰ বাইদেউ হয়, আৰু বাইদেৱে ফটো উঠাই আছে আৰু মই বনাই থকা দেখুৱাই আছোঁ। আৰু এইফালে এয়া ৰান্ধনি লাগি আছে। খিচিৰি হ'ব আজি। অঁ, একদম ধুনীয়াকৈ বনাব, ধুনীয়া বনাই আমি খাম আৰু আজি। আৰু এইফালে এয়া আহিছে সকলো সেৱা কৰিলে ন, কৰিলে সকলোৱে পাচলি কাটি থকাৰ বাবে ময়ো অলপ সময় লাগি দিলোঁ। ভাল লাগে এইদৰে সকলো মিলিজুলি কামবোৰ কৰিলে, আৰু স্কুলৰ পৰিৱেশটো সঁচাকৈ বহুতেই ধুনীয়া। ইয়াত এয়া বনাবলৈ লৈছে চব্জি। এয়া বাইদেউসকল লাগি আছে, আদা কাটি আছে প্ৰসাদৰ কাৰণে। সরস্বতী নামে মাগো বিদ্যা প্রদায়িনী বাণী রূপে পূজে তোমায় যত। আৰু এয়া দিছে পূজাৰ প্ৰসাদ। এতিয়া প্ৰসাদ খাই লওঁ। এফালে আমাৰ বৌয়ে প্ৰসাদ খাই আছে, আৰু সৰস্বতী পূজা এইফালে এয়া সৰস্বতী লাষ্ট কৰিছে ন। আজি আমাৰ গাঁৱতে সৰস্বতী ওলাই আছে ন, গাঁৱৰে সৰস্বতী। নামঘৰ নহয়, স্কুল ঘৰ। ভুল হৈ গৈছে, স্কুল ঘৰ। অঁ, এয়া সকলোৱে খাই আছে, এইটো চাইডেও খাই আছে, আগফালেও আছে। এতিয়া আমি পিছফালেহে আছোঁ। সৰস্বতী পূজাৰ পৰা আহিলোঁ, আহি পেলাই অলপ শুলোঁ, গুচি আহিলোঁ মানে খিচিৰি খোৱা নহ'লে তাত প্ৰসাদ খাই গুচি আহিলোঁ। বুধুৱে বহুত অশান্তি পাইছে, সেইবাবে লৈ গুচি আহিলোঁ। আৰু এতিয়া তাত খিচিৰি খাবলৈ যিহেতু নাপালোঁ, আৰু সৰস্বতী পূজাত খিচিৰি নেখালে একদম বেয়া লাগে নহয়নে বাৰু। খিচিৰি একদম বনোৱাই হয়, আৰু খিচিৰি মানে সৰস্বতী পূজাৰ দিনাখন বহুতেই ভাল লাগে। সেইবাবে এতিয়া ঘৰতে এয়া সকলো কুটি কৰি লৈছোঁ খিচিৰি বনাবলৈ, আৰু ভাবিলোঁ মই বনাই আছোঁ যেতিয়া আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ, তেতিয়াহ'লে চাই থাকক মই কেনেকৈ খিচিৰি বনাওঁ। খিচিৰি বনাবলৈ এয়া লৈছোঁ মই 1 কাপ চাহ খোৱা কাপেৰে 1 কাপ চাউল আৰু 1 কাপ এয়া দাইল। এয়া মই 4-5জন মানুহৰ বাবে লৈছোঁ। এইখিনি মই ভালদৰে ধুই কৰি ল'লোঁ, আৰু চাউলটো মিহি চাউল হ'লে বেছি ভাল হয়। এতিয়া মই এয়া পাচলিখিনি কাটি ল'লোঁ। এয়া ফুলকবি লৈছোঁ, অকণমান ফুলকবি, এয়া ৰঙালাও লৈছোঁ, আৰু এয়া মটৰ লৈছোঁ, এয়া 2টা মিডিয়াম চাইজৰ বিলাহী কাটি লৈছোঁ, আৰু এইফালে লৈছোঁ গাজৰ, এয়া বিন লৈছোঁ, আৰু এয়া পিঁয়াজ কাটি লৈছোঁ। আপোনালোকে যিকোনো পাচলি খিচিৰিত এড কৰিব পাৰে। এইফালে এয়া গেছৰ ওপৰত এখন কেৰাহী বহাই দিছোঁ, আৰু গেছটো অন কৰি দিছোঁ। এয়া মই 5-6 চামুচৰ জোখেৰে, ডাঙৰ চামুচেৰে 5-6 চামুচ হ'ব এয়া মিঠাতেল লৈছোঁ। আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত 3 চামুচ ঘিউ দিছোঁ, সৰু চামুচেৰে 3 চামুচ মই ঘিউ এড কৰিছোঁ। এতিয়া এইখিনি তেলখিনি গৰম হৈ গৈছে। এইকণ সময়তে মই 2 খিলা তেজপাত, 2টা শুকান জলকীয়া আৰু 2টা কেঁচা জলকীয়া এড কৰিছোঁ, আৰু এয়া 1 চামুচ গোটা জিৰা দিছোঁ সৰু চামুচেৰে, এয়া 1 চামুচ পাঁচফোৰণ দিছোঁ সৰু চামুচেৰে। এতিয়া এইখিনি অলপ সময় লৰাই দিম, 1-2 মিনিটমান ভাজিলেই হয়। আৰু এতিয়া মই এয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি মই অলপ সময় ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি ল'ম।
এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে এয়া 1 চামুচৰ জোখেৰে আদা নহৰু পেষ্ট দিছোঁ আৰু এইখিনি আকৌ এবাৰ লৰাই দিছোঁ আৰু এইকণ সময়তে মই যিখিনি পাচলি কাটি ৰাখিছিলোঁ সেইখিনি এড কৰিছোঁ আৰু পাচলিখিনি দি অলপ সময় মই ভাজি ল'ম 5 মিনিটমান সময় ভাজিলেই হৈ যায় এইদৰে লৰাই থাকিম এতিয়া ইয়াত মই আলু এড কৰিছোঁ 4টামান আলু এইদৰে কাটি পেলাই এড কৰিছোঁ এতিয়া আলুখিনি দি আকৌ এবাৰ লৰাই দিছোঁ পাচলিখিনি দি মই 10 মিনিটমান সময় লৰাই ভাজি থাকিলোঁ আৰু এইখিনি মই গেছটো মিডিয়াম ফ্লেমতে ভাজি আছোঁ আৰু এতিয়া চাউল আৰু দাইলখিনি এড কৰিছোঁ চাউল আৰু দাইলখিনি দি আকৌ লৰাই মই এইখিনি 5 মিনিটমান সময় ভাজি ল'ম এতিয়া এইখিনি 5 মিনিটমানৰ পিছত মই ইয়াত নিমখ এড কৰিছোঁ নিমখখিনি সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে আৰু ইয়াত মই এতিয়া এড কৰিছোঁ হালধি পাউডাৰটো আপোনালোকে কালাৰটো চাই ল'ব কিমান পৰিমাণ লাগে মই ইয়াত আধা চামুচতকৈ অকণমান বেছি দিছোঁ আৰু এইখিনি ভালদৰে এতিয়া লৰাই দিছোঁ আৰু এতিয়া মই এড কৰিম ইয়াত পানীটো আপোনালোকে মই ইয়াত 10 কাপ মানৰ জোখেৰে পানী দিছোঁ যিটো কাপেৰে মই চাউলখিনি লৈছিলোঁ সেইটো কাপেৰে 10 কাপ মান দিছোঁ আৰু পিছত লাগিলে মই আকৌ এড কৰিম এতিয়া মই টোটেল 10 কাপ দিছোঁ আৰু এতিয়া মই ইয়াতখিনি যিখিনি বিলাহী কাটি ৰাখিছিলোঁ সেই বিলাহীখিনি দিছোঁ বিলাহীখিনি এড কৰি দিছোঁ আৰু এতিয়া মই ইয়াত এড কৰিমে আধা চামুচৰ জোখেৰে গৰম মছলা পাউডাৰ আৰু এইখিনি দি মই এয়া উতলিবলৈ দি দিছোঁ হাই ফ্লেমত ৰাখি দিছোঁ এতিয়া গেছটো আৰু মাজে মাজে লৰাই থাকিব যেতিয়ালৈকে খিচিৰিখিনি সিজি নাযায় আৰু মই এয়া খিচিৰিখিনি সিজি গৈছে আৰু একণ সময়তে মই 2 চামুচ ঘিউ এড কৰিছোঁ ঘিউটো দিলে বহুতেই ধুনীয়া গোন্ধটো আহে খিচিৰিখিনি আপোনালোকে দিবও পাৰে নিদিবও পাৰে যোনে ভাল পায় ঘিউখিনি এড কৰিব পাৰে আৰু এয়া মোৰ ৰেডি হৈ গৈছে খিচিৰি বহুতেই টেষ্টি লাগে এইদৰে বনাই এবাৰ খাব যদি বনাই পোৱা নাই আৰু এয়া দি আছোঁ আমাৰ মিক্সাৰক কম নেখায় সৰহকৈ খাব লাগে খিনাই গৈছেগৈ নেখায় জানেনে আৰু এইফালে গুণগুণ বহুত টেষ্টি বনাইছে কিন্তু দেই একদম ফাৰ্ষ্ট ক্লাছ বনাইছে ওয়াও ভেৰি টেষ্টি সঁচাই ধুনীয়া হৈছে ট্ৰাই কৰি চাব পাৰে বনাব জানেই সকলোৱে কিন্তু চবৰে অলপ বনোৱাটো হয়তো বেলেগ হ'ব পাৰে এনেকৈ যদি বনাই পোৱা নাই বনাই যাব ভাল পাব খাই